Hello friend, welcome to my YouTube channel. I am Reshma. আজি আমি দেখাব বিচাৰিছোঁ বাগজান গাঁওবাসীৰ শিবিৰ পাতিছে, তালৈ আমি আহিছোঁ। এয়া আমি শিবিৰ পাতিছে তালৈ আমি দেখিবলৈ পাইছোঁ আমার টিমটো সকলোৱে ইয়াত উপস্থিত হৈছে বাগজান গাঁও য'ত শিবির পাতিছে। যে জনটার স্तर से बोलते पारी আমরা ওরকমই আমাদের লগর মিলিকে জি जितनाटा पारली আর বেশি বড় তো কোনো দিতে নাই পারছি, কিন্তু इतना बड़ा महासंकट में তোদের আগে যদি थोड़ा দেখা দিতে পারবো তো নিজেকে थोड़ा শান্তি পাবো মন में। তো बहुत বড় যদি দিতে নাই পারি তো ওহলে भी হেই নাই রাখবা, যদি আরো সময় পাবো আরো আসবো। তো আমরা জি थोड़ाটা দেখি ওটা তো দেখা আমাদেরকে নিজের ধনী রকম বলি কি আর গ্রহণ করবে আর তোরা हाइजीनটা मेंटेन करवा, थोड़ा साफ सिकुन तो थकवा। एखने परिस्थिति बहुत बेया हो गया है, किंतु तथापिও यहाँ हलो से भी खाई के लगे हाथटा धुई लो। এই कोरोना भाइरस खातिर आरो थोड़ा दूरे दूरे थाके चेष्टा करो, ठीक है? आगे से चल जाओ। क्या बोल रहे हैं? हां आगे चल जा। पानी दे যা আগফালে পাৰি যা, গুচি যা, ফিল্ডত যা, খাবি যা, তই যা ফিল্ডত যাও, পানী বটল দাও, ষ্টপ কৰি দিয়া। মঙ্গলবাৰে আমাৰ তেল খাদৰ পৰা বিস্ফোৰণ হৈছিল, আজি 5 দিন ধৰি হৈ গ'ল। এয়া আমি 5 দিন ধৰি ইয়াত আমাৰ বাগজান গাঁওবাসী শিবিৰ পাতিছে, তালৈ আমি আহিছোঁ। কেনেকৈ সন্মুখীন হৈছে তাই আমি অলপ জানিবলৈ চেষ্টা কৰোঁ। তো বাইদেউ আপুনি অলপ वीर कौन लगी यार, अपन घर दूरा छोड़ के थोड़ा ठीक लगी है। जितने भी भलो से खाले से अपन घर दूरा छोड़ के यहाँ छोड़ के आई कि यहाँ थोड़े ठीक लगी। घर दूरा छोड़ के घर में अपन घर में तो निमक भात खाई के रहले से भी अपन घर घरे लगे, भांगा टूटा रहो। दूसरा जगह जितने भालो रहले से भी कहाँ ठीक लगी। এয়া আমি শুনিবলৈ পালোঁ বাইদেউ আমাক বহুত দুখেৰে ইয়াত কষ্টৰে আছে। এয়া দাদাৰ পৰা আমি দুই এষাৰ শুনিম। তো আপোনালোকে ইয়াত আহি দেখা দিলেহি, তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে আমাৰ বাগজান গাঁৱৰ যিখিনি ৰাইজ এনেকৈ এটা মানে পৰিৱেশত থাকিবলগীয়া হৈছে, আপোনালোকে আহি যি দুই এটা যি বস্তু আগবঢ়াইছে, বহুত আপোনালোকে বহুত কষ্টৰে আহি ইয়াত পাইছেহি, তাৰ কাৰণেও বহুত ধন্যবাদ। আৰু আমাৰ মানুহৰ বহুত কষ্ট হৈছে, আমিও দেখিছোঁ নিজ চকুৰে, আমিও এইটো অনুভৱ কৰিব পাৰিছোঁ। আমি দেখিবলৈ পাইছোঁ ভিতৰত যে সকলোৱে চাব পাইছে বহুত কষ্টৰে নিজৰ ঘৰ বাৰী এৰি ইয়ালৈ থাকিব লগা হৈছে। যি কষ্ট সন্মুখীন হৈছে আমি ব্যাখ্যা কৰিব নোৱাৰিলোঁ, আপোনালোকে দেখিলেই। তাতে ইমানে কৈ সকলোলৈ ধন্যবাদ থাকিল।